নমস্কাৰ আকৌ আহিলোঁ ভিডিঅ'লৈ এতিয়া আমি গোটেই দিনটো আৰু কি ভিডিঅ' বনাওঁ ব্লগ বনাওঁ আপোনালোকে দেখিব। এইটো মাছ আনিলোঁ বজাৰৰ পৰা কাতল মাছ আপোনাৰ 1 কেজিৰ ওপৰত হ'ব। এইটো তিৰিয়ে কেনেকৈ বনায় এইটো আজি মই বনাম মূলা দি বনাম কাতলা মাছ আৰু মূলা দি বনাম ঝোল কৰি। আপোনালোকে চাব ভিডিঅ'টো চাই থাকিব। এতিয়া মাছটো কাটা আৰম্ভ কৰিলে মোৰ ৱাইফে। এইটো কাতল মাছ হয়, সি কাটি আছে ওপৰৰ কিবিলাক উঠাই দি আছে। এতিয়া মাছটো কাটা আৰম্ভ কৰিলে, মাথাৰ এইপিনে মাছটো কাটি আছে। কাতল মাছ হয়তো এইটো খাই টেষ্ট লাগিব। এই চৰাইবিলাক কি ডিষ্টাৰ্ব কৰি আছে মাছৰ ওপৰত যায়। কাটি আছে এই মুৰ্গীবিলাক ইমান ডিষ্টাৰ্ব কিয় কৰে বা না মুৰ্গীবিলাকো বনাম ইয়াত মাছৰ লগতে। মাছটো খাই বৰ ভাল লাগে। পিচবিলাকো ডাঙৰ হৈছে। হোটেলত মানুহ যেনেকা খায় ডাঙৰ পিচ এনেকা বনাইছে তিৰিয়ে। আপোনালোকে চাওক এই মাছৰ চব্জি মোৰ ৱাইফে এতিয়া বনোৱা আৰম্ভ কৰিলে। মিঠাতেল দিলে, এইটো আপোনাৰ পিঁয়াজ আৰু ৰচুন ভাজি কৰি আছে। এইটো অলপ লাল কৰাৰ পিছত এইবোৰ নামাব ভালকৰ গুড়া। মাছটো কেনেকৈ বনায় আপোনালোকে চাওক, মোৰ ৱাইফে বনাই আছে। কি দিব লাগে, এইটো ৰঙৰ গুড়া দিল, মুড়ি ঘণ্ট বনাম। এইটো মাছৰ মাথা দি মুড়ি ঘণ্টা বনাম। ৰচুন নিমখ দিলে ইয়াত মছলা পাতি চব দিয়া হ'ল। এতিয়া মাথাটো দিব। বোলে মুড়ি ঘণ্ট বনাব আহিছে। আৰু পানী দিলে তাতে। আৰু এইফালে চাওঁ, এইফালে দালি গিলা উঠি নিছোঁ। বুটের ডালি, মুগের ডালিও খায়। মুগের ডালি আনা নাই, বুটের ডালিয়ে আছিল, বুটের ডালিয়ে দিলোঁ। মই ৰং গুড়া আৰু কি अरे कहना क्या चाहते हो? এতে মই ৰং গুড়া, লবণ আৰু কাঁচা জালুক এই তিনিটা দিয়া প্ৰেছাৰত উঠাইছোঁ। আৰু তাৰপাছত মাছৰ মাথাটো কষা নোৱা হ'ল। এতিয়া এইবাৰ ডালটা মাছের মাথা দিম। क्या बोला तूने?
মাছের মাথার দিম। জিরাৰ গুড়া দিলে তাতে। চাওঁ আজি কেনেকুৱা বনালে মোৰ ৱাইফে মুড়ি ঘণ্ট। এইটো আজি খাম, টেষ্ট হ'ব লাগে। এতিয়াওতো খোৱা নাই, বনাই আছে তো, তাৰপিছতে গম পাম কেনেকুৱা হ'ল। আপোনালোকে চাই থাকিব ভিডিঅ'টো কেনেকুৱা বনায়। মুড়ি ঘন্টতে মশলা পাতি মিলা দে, আর কি বেগুনি দে, তেজপাত দে, গরম মশলা দে। আসলে আমার গ্যাস হয় তো, আমার মানুষজনের গ্যাস খালি গ্যাসে হয় ওর খালি। अरे बाबा टाइम बहुत खराब आ गया है। पहले हार्ट में होता था हार्ट अटैक, अभी किडनी में भी हार्ट अटैक होता है। হ'লে আৰু অলপ পিছতে হৈ যাব। অলপ জাল হ'ব লাগে তো, জালটো অলপ হওক। দালিটো দিলে তো অলপ জাল হ'ব লাগিব। মুড়ি ঘণ্টটো নামালে ৱাইফে, প্ৰেছাৰ কুকাৰত ৰাখিলে। টো আৰু কেৰাহী তুলিছে। এতিয়া মূলাটো ধুই কিনে অলপ তেল দিব কড়াইত, তেল দি অলপ ভাজা নিচিনা কৰিব মূলাটো। এতিয়া নিমখ দিলে মানে ঘৰত গেছ আছে, গেছৰ মানে বেছি দামটো এইকাৰণে খৰি দি বনাই আছে। তিনি ৱাটাৰ দিছোঁ খৰি দি বনাৰ কাৰণে। এই খৰি দি বনাই আছে বাহিৰত। 1200 টকা গেছৰ দাম, কি গেছেদি বনাম। এইকাৰণে খৰি আছে ঘৰত, সেইকাৰণে খৰি দি বনাব দিছোঁ। এইকাৰণে খৰি দি বনাই আছে বাহিৰত। আপোনালোকেতো জানে তিৰিবিলাক মানে ৱাইফবিলাক খালি গেছেদি বনাব খোজে, কষ্ট কৰিব নোখোজে। দিছোঁ আৰু ময়ো ৱাটাৰ, গেছ নেবলাব নালাগে, খৰি দি বনাম। যে উপায় নোপোৱা তেতিয়া খৰি দি বনাইছে। অলপ বতাহ আহিছে তো, বতাহৰ কাৰণে অলপ অসুবিধা হৈ যায়। মাছবিলাক নাৰি আছে। এতিয়া মূলা দিয়া নাই তো, এতিয়া মূলা দিম। এতিয়া মূলা দিব। সেইটো আমাৰ বাইদেউ বাকনি। ৰান্ধো যিমান খাইছে মুৰ্গী ইয়াত গোটেই আমাৰে আৰু। বৰ অসুবিধা কৰে মুৰ্গীবিলাক। ৰাতিপুৱাৰ লগে লগে খালি চাউল দিব লাগে। গোটেই মুৰ্গী আমাৰে। এতিয়া অলপ পিছতে চব্জিটো হৈ যাব, 5 মিনিট পিছতে হৈ যাব। এতিয়া আপোনালোকে মুড়ি ঘণ্ট হৈ গ'লে, তাৰপিছত ভাতো হৈ গ'ল, পাপৰ বনালে আৰু মূলা আৰু মাছ বনালে। এতিয়া চব ৰেডি হৈ গ'ল। তেতিয়া আমি ভাত খাব অলপ পিছতে বহি যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটো হ'ল মূলা আৰু মাছ, এইটো পাপৰ, এইটো হ'ল মুড়ি ঘণ্ট, এইটো আপোনাৰ পাপৰ। ৱাইফে মাছৰ চব্জিটো দিব এতিয়া। মাছৰ চব্জিটো দি পাপৰ অলপ আৰম্ভ কৰোঁ। বাইদেউ কেনেকুৱা বনালে টেষ্ট ক'ব, টেষ্ট কেনেকুৱা লাগিছে কৈ দিব। লাগে তো দিলে খাওঁ। মুড়ি ঘণ্টটো ভালেই হৈছে। এতিয়া চব মাছ আৰু মূলাটো কেনেকুৱা বনালে। আমি পাকাত খাম বহি। ছোৱালীটো উঠিছে, আকৌ ভাত খাম। মূলা আৰু আপোনাৰ মাছ যিটো বনাইছে এইটো বৰ ধুনীয়া বনাইছে। নমস্কাৰ। আমি গোটেই দিনটো ভিডিঅ' কৰিলোঁ, ব্লগ বনালোঁ।
আপোনালোকে এইটো আপুনি কমেণ্টত জনাব ভাল লাগে বেয়া লাগে আৰু ভিডিঅ'টো ভাল হ'লে আপোনালোকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'লৈ আমি আহিম কালি ৰাতিপুৱা ইমান দিনৰ পৰা আমি ভিডিঅ' কৰি আছোঁ আপোনালোকে ভিডিঅ'বিলাক কেনেকুৱা পালে গোটেই বহুত ভিডিঅ' কৰিলোঁ আমি এইবিলাক কমেণ্টত জনাব আজি ইমানতে জয় অসম